গুড মৰ্নিং, কি খবৰ সকলোৰে? নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি ৰাস চাব যাম বুলি ভাবিছোঁ, যিহেতু বহুত দিন গাটো বেয়া হৈ আছিলে, ৰাস চাব যোৱাই নাই। কালিৰ পৰা ৰাস ভাঙিব আৰু এটা বস্তু দেখুৱাই দিছোঁ। এইটো আনাৰস হয়, আমাৰ অবতৰত লাগিছে, এনে বতৰত লাগিয়ে থাকে। এতিয়া কাটিম আৰু আনাৰসটো কাটা হৈ গ'ল আৰু এতিয়া খাম আমি। মা ক'ত আছে বা, মাক দি লওঁ ৰ'ব দেই। আনাৰস খোৱা হ'ল, মোৰ মাও খালে আৰু মই এতিয়া এনেকৈ বহি আছোঁ আৰু ক'ত কি কৰোঁ সকলোবোৰ দেখুৱাই যাম, চাই থাকিব দেই। সন্ধিয়া হৈ গ'ল আৰু মই তেতিয়া ভিডিঅ' কৰা নহ'ল, অলপ শুলোঁ আৰু এতিয়াহে মই ভিডিঅ'টো কৰিছোঁ। আটা পিঠা বনাইছোঁ পিঁয়াজ জলকীয়া দি আৰু এয়া হৈ গ'ল আৰু এতিয়া চাহ খাম মই আৰু জালুক দি চাহ বনাইছোঁ। চাহ এনে খোৱা নহয়ে, মই খুব কমকৈ চাহ খাওঁ আৰু চাহ তাহ খাই লওঁ, পিছত লগ পাই আছোঁ। এতিয়া ৰাস চাবৰ কাৰণে ওলাই মেলি ৰেডি হ'লোঁ। ইফালে মাও ওলাই আছে আৰু পেহী যাব আৰু ভণ্টি যাব, এনেকৈ যাম আৰু মোৰ লগৰী এজন যাব। আমাৰ লাইটটো পোহৰ ভালকৈ অহা নাই দেই। ইফালে মা ওলাই ৰেডি হ'ল আৰু পেহীহঁত আহি আছে আৰু আমিও যাই থাকোঁ। এতিয়া তাতে যাইহে লগ পাই আছোঁ দেই। ৰাসস্থলী পালোহি। ইফালে এইটো মোৰ বান্ধৱীজনী আৰু ইফালে পেহী আৰু পিছফালে আছে মা, ইফালে আৰু ভণ্টি আছে ইফালে। পূৰা আগত গৈছে, খং উঠি আছে তাতে মানে। ইফালে মা আছে আৰু মই এনেকৈ গৈ আছোঁ। ৰাসত পালোহি সুজন মা আৰু ইফালে মোৰ বান্ধৱীজনী এইজনী। আৰু এতিয়া প্ৰথম পালোহি আৰু ক'ত কি হয় সকলোবোৰ দেখুৱাই যাম আৰু চাই থাকিব। আৰু ইফালে ভণ্টি পূৰা গৈ আছে, তাই এনেকৈ তীৰ্থস্থান পালোহি আমি প্ৰথম গেটখন আৰু এনেকৈ দেখুৱাই গৈ আছোঁ। ইফালে সিহঁতে যাই আছে আৰু মই পিছে পিছে গৈ আছোঁ। ইফালে আকৌ ৰাধা কৃষ্ণ আছে এনেকৈ বহি আৰু ইফালে কংস আৰু কাৰাগাৰ আৰু এনেকৈ মই গৈ আছোঁ। এনেকৈ মূৰ্তিবিলাক দেখুৱাই গৈ আছোঁ। বহুত মানুহ আছে। ইফালে ইয়াত দেউৰীজন বাই বাই দিছে আৰু এনেকৈ অলপ লাজো লাগিছে আটা পাৰি পাৰি গৈ থাকিবৰ কাৰণে। এনেকৈ অলপ অলপ দেখুৱাই গৈ আছোঁ আৰু চাই থাকক আপোনালোকে আৰু ময়ো চাই গৈ আছোঁ আৰু কি অদ্ভুত ধৰণৰ এটা বস্তু দেখা পালোঁ। বহুত ভয় লাগিছে আৰু সেনেকৈ ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন মোক। আৰু এনেকৈ দেখুৱাই গৈ আছোঁ আৰু ইফালে অগ্নি পৰীক্ষা কৰিছে আৰু বহুত মানুহ আছে, লাজো লাগিছে। তথাপিও অলপ বেক কেমেৰা কৰি পেলাই ভিডিঅ' কৰি গৈ আছোঁ, এনেকৈ দেখুৱাই গৈ আছোঁ। আপোনালোকে ক'বচোন আমাৰ টংলাৰ মানে ৰাস মহোৎসৱ কেনেকুৱা হৈছে, কমেণ্ট কৰি মোক ক'ব। আৰু আপোনালোকে ভাল হৈছে নে বেয়া হৈছে। মইতো ৰাস চাব অহাই নাই, আজিয়ে আহিছোঁ প্ৰথম। ইফালে আহি আকৌ ঘোঁৰা এটা লগ পালোঁ, ফটো চটো উঠিলোঁ আৰু কোনোবাই উঠিলে 10 টকাৰ টিকেট উঠিব পাৰে। মোক উঠিব দিছিল, মোৰ বহুত ভয় লাগে সেইকাৰণে মই নুঠোঁ। ইফালে আহি আকৌ বাবুহঁতক লগ পালোঁ, গোটেই আন্ধাৰ হৈ আছে। ভণ্টিক লগ পালোঁ আৰু অলপ ঘূৰোঁ আৰু আমি এনেকৈ সকলো ইয়াত গৈ আছোঁ। ইফালে ভণ্টি আৰু মোৰ লগৰজনী আছে আৰু ইফালে আৰু মাহীহঁতৰ ভণ্টিক লগ পালোঁ, এনেকৈ গৈ আছোঁ। ক'ত কি পাওঁ অলপ ঘূৰি ঘূৰি চাওঁ আৰু আমি ঘূৰা হোৱাই নাই।
ইয়াত নাম মাতিছে, আৰম্ভ কৰিলে নাম আৰু বহুত মানুহ বহি আছে এনেকে আৰু আমাৰ মাহঁতৰ বোলে অলপ নাম চাই, আমিনো আৰু ক'ত নাম চাম, আমি অলপ ঘূৰো আৰু এনেকে এতিয়া নাম আৰম্ভ হৈ গ'ল। আমি ঘূৰি ঘূৰি আহিলোঁ, এতিয়া খাব আহিছোঁ, পকৰা অৰ্ডাৰ দিছোঁ, এনেকে বহি আছোঁ। পকৰা আহি গ'ল আৰু আমি এতিয়া খাই লওঁ, ইয়াত তিনিওজনে খাব ওলাইছোঁ। ইয়াত এনেকে খাই লওঁ, ইয়াৰ লগৰজনী কিবা এটা কৈছে, ইয়াক খাই লওঁ ৰ'ব দেই। পকৰা খোৱা হৈ গ'ল, আকৌ ঘুগুনি অৰ্ডাৰ দিছিলোঁ, আকৌ ঘুগুনিও খাই আছে সিহঁতে আৰু খাই লওঁ ময়ো। ঐ খোৱা হৈ গ'ল আৰু অলপ দোকানখন এনেকুৱাকৈ দেখুৱাই দিছোঁ, মানে কিবা কিবি বহুত সজাই থৈ দিয়া আছে আৰু দোকানখন এনেকৈ দেখুৱাই দিছোঁ অলপ। এতিয়া আমি দোকানৰ পৰা গৈ থাকোঁ। খাই বৈ আহি আৰু আমি ইয়াতে এনেকৈ থিয় হৈ আছোঁ। আমাৰ ওচৰত এপাৰ্টি নামৰ দল আছে আৰু এপাৰ্টি গাই আছে আৰু বহুত ঘূৰিলোঁ আৰু কিমান ঘূৰিম আৰু বহুত ভাগৰ লাগিলে আৰু কি কৰিম উপায় নাই। ইয়াৰ নামৰ দলে কৈ আছে বোলে আমাৰ ফালে চাই বোলে হাঁহি আছে, মোক লগৰজনী কৈ আছে কি কৰিম আৰু উপায় নাই, এনেকৈ আৰু থিয় হৈ থাকিব লগা হৈছে, কিমান ঘূৰিম আৰু এনেকৈ। হঠাৎ আহি মামাই লগ পালে আৰু আমাক জোৰ জবস্তি কৰি হোটেলত লৈ আহিলে। আমি নাখাওঁ বুলি কোৱাতো ইয়াৰ মামাই ইয়াৰ লগৰজনীৰ লগত কথা পাতি আছে আৰু ইফালে চিকেন বিৰিয়ানী অৰ্ডাৰ দিলে আৰু এতিয়া খাব লগা হ'ল আৰু আমি এনেকৈ খাই লওঁ ৰ'ব দেই। মেইন বস্তু ল'ব আহিছোঁ, জিলাপিটো মেইন, মানে জিলাপিটো ল'বই লাগিব। ইয়াৰ মা আৰু পেহী ইফালে লৈ আছে আৰু ৰাস চাব আহিছোঁ যিহেতু জিলাপি ল'বই লাগিব আৰু এতিয়া জিলাপি লওঁ আৰু ঘৰত গৈ থাকোঁ। শেষ পৰ্যায় পাইছোঁহি আমি, এতিয়া ঘৰত যাব লাগিব। দাদাজনে কিবা চিন্তা কৰি আছে। এতিয়া ঘৰত গৈ থাকোঁ, বহুত ৰাতি হৈ গ'ল। আজিলৈ বাই বাই সকলোকে, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আৰু যিবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'টো, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সকলোকে। বাই বাই।